এইকেইদিন মই কম্পিউটাৰ ক্লাছত নাযাওঁ। অঁ কিবা কপি দিলে মোক দিবা দেই। অঁ ৰ'বাচোন মই মোৰ এটা মানে মেছেজে পাই বাই। ভাইহত কি কৰা কি খবৰ তোৰ তোৰ কি খবৰ আছোঁ দে এনে বাকী কি কৰা এনেই আছোঁ এনেই তই ক'ত যা নাই তহঁতকে চাব আহিলোঁ ঐ ৰ অ' ভাইহত এইটো চাচোন একযোৰ নতুনকৈ জালত ফচালোঁ কেনে হ'ব কচোন হেই কি কৰ তোৰ মানে তোৰ ইঞ্জিন কি হ'ল তাক বাদ দিলা নেকি এই বাদ দে টাইম পাছ আৰু এজনী টাইম পাছৰ কাৰণে লাগে এই লগতো চেনি খাওঁ অলপ চাবি আৰু তই টাইম পাছ কৰোঁতে কৰোঁতে পিছত যে কি হয় লাষ্টত তই এই বুঢ়ী বিয়া পাতিবলগীয়া হৈ যাব পাৰে আৰু তই বহুত ভুল কাম কৰি আছা দেই ছোৱালী ফিলিংছৰ লগত খেলি তই কি ভাল পোৱা ন ইহঁতৰ জ্ঞান বাদ দে তোক আমি তপন আৰু মই হেল্প কৰিম তহঁতে হেল্প কৰিবি খাব পোৱা যে চাবি আৰু ছোৱালীৰ কাৰণে অলপ মাৰ্ডাৰ কৰি দি তই ঐ বেষ্ট অফ লাক আমি যাওঁ বাই গাইছ সোনকালে আহিবি দেই ইয়াতে আছোঁ হেল্ল' অঁ কি কৰি আছা আজি দিনটো বিজি যে কাৰ লগত হ'ব পাৰে মোক ই পাহৰিলেই নেকি আৰু ফোন কৰা নাই যে কি কৰোঁ মই বাদ দে কিবা কামতো বিজি থাকিব পাৰে হেল্ল' ৰিমজিম অঁ কি কৰি আছ আছোঁ এনে বহি তই যে এইকেইটা দিন যোৱা নাই মোৰ ভালেই হ'ল তই ঠিকেই কৈছ ৰ মই কৈ আছোঁ
দে ওকে বাই ইমান দেৰি হ'ল আহিয়ে পোৱা নাই যে ই। ইমান দেৰি যে কিয়? নাই ঘৰৰ পৰা আহোঁতে দেৰি হ'ল বহা 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 আছে ইমান? নাই লগৰবোৰে পাৰ্টি লাগে তাৰে পইচা কথা ক'বলৈ কিহৰ পাৰ্টি? তোমাক ভাল পোৱা পাৰ্টি আকৌ
গৈ চাই আহাই ভাল হ'ব। তোমালোক পিংকুৰ লগৰ হয় ন? তোমালোকৰ যে দীঘলকৈ ধুনীয়াকৈ ল'ৰাটো, সেইকেইদিন তোমালোকৰ লগতে দেখিছিলোঁ মই। ঐ ভোজনৰ কথা কৈছে নেকি ঐ? কোৱাচোন। হেল্ল'। ঐ ভজেন, তই ক'ত আছানো? ইফালে আহিবি নেকি এবাৰ? আমি যে বহু সদায় ইয়াতে আছোন। আৰু সেইদিনাৰ কাৰণে চৰি হা। দে আহ তই আহ। কওকে মাতিলি? নাই, এনেই বহুত দিন লগ হোৱা নাই না, তোৰ লগত লগ পোৱা নাই, সেইকাৰণে মাতিলোঁ আৰু। বাহ, ইমান মৰম। দে এইগিলা বাদ দে। ফেচবুকত যে পঠাইছিলি, কেনেকুৱা চলি আছে? ঐ ৰ 1 মিনিট ৰ, মই এটা কল আহিছে হা। যা। হেল্ল'। ৰিমজিম। ভজেন মোৰ লগতে আছে হা। মই এতিয়া ফোনটো নাকাটো, তুমি শুনি থাকা সি কি কয়। ঠিক আছে। মই যে সুধিলোঁ কেনেকুৱা চলি আছে? ভালে দে, টাইম পাছে। আৰু এজনো পালোঁ এডমিট, পিক চাবি নেকি? নাচাওঁ দে। ঐ তই যে টাইম পাছৰ কাৰণে ছোৱালীজনী লৈছা, নামটোতো নাজানো, কেনেকৈ লগ পালি? তোৰ চিনাকি নে কিবা বেলেগ? তই কিন্তু নিৰ্বিয়ক নকবি হা। নকওঁ দে। নকওঁ নেকি? সঁচাই নকওঁ। আৰু এটা কথা, তাইনো মোক দেখিলে কিয় মাতিব বা মই তাইক কিয় মাতিম কচোন? মানে কি হ'ল, মই ৰিমজিমৰ ফেচবুক একাউণ্টত চালোঁ কোন কোন ফ্ৰেণ্ড লিষ্টত আছে হা। তাৰ পৰা মই চাই থাকোঁতে তাইক পালোঁ। পাওঁতে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালোঁ, তাই একচেপ্ট কৰিলে। এনেকৈ মেছেজ কৰিলোঁ, নাম্বাৰটো ল'লোঁ, এনেকৈ সেইটো কথা পাতিও ভাল লাগিল তাইৰ লগত। এনেকৈ সেইবিলাকতো গ'লি, নামটো নকলি যে? তই কিন্তু পতাই নলবি আৰু। ময়ো কিয় পতা? শুন, তাৰ নামটো হ'ল সুস্মিতা। ধুনীয়া নাম বে। ঐ সুস্মিতা, তই মোক এবাৰ লগ ধৰচোন। এটা কথা আছিলে তোৰ লগত, আমাৰ বাটলৈকে আহ নহ'লে।
ঐ সি আহিয়ে আছে তই যা নহ'লে মই সি আহিলে মাতি দিম আহি পালা তুমি এতিয়া কোৱাচোন ক'ত যাবা তুমি য'তেই যোৱা বহা ঐ নো গাড়ী পৰা নো কোনো এইজনী কিয় তুমি মোক চৰি তইনো মোক ক'ত চিনি পাবি কিন্তু মই তোক ভালদৰে চিনি পাওঁ এইটো ৰিমজিম আমাৰ ঘৰৰ ওচৰতে থাকে আৰু মোৰ বেষ্ট ফ্ৰেণ্ড কি হ'ল মুখৰ মাত নোহোৱা হ'ল যে এতিয়া ভালকৈ চিনি পালা চাগে ন আৰু ভয় কৰিছা নেকি মই বই কৰিম আৰু তোমাক জানাবে তোমালোক দুটাই প্লেনিং কৰি মাতিছা ন বুজিলা মানে তোমাৰতো 10জনী পটোৱাৰ কেপাচিটি আছে এইখিনি আৰু নুবুজিবানে ন আৰু কোন তই ছোৱালী মানুহক কি বুলি ভাব ইমান দুৰ্বল বুলি নাভাবি আমি মন কৰিলে চবেই কৰিব পাৰোঁ বুজিলি নিজৰ বায়েক ভনীয়েক নাইতো কি বুজিবহি ঐ ই পলাই যাব ছোৱালীৰ মনৰ লগত খেলি কি পোৱা তই যিমান ছোৱালীক দুখ দিবি নহয় এদিন তইও কান্দিবি আজি মোক ভাল পাওঁ বুলি কৈছ আৰু একো আৰু বা কিমান ছোৱালী কেনেকৈ তই কথা দি ৰাখিছ চি লাজ নালাগে তোৰ এইবিলাক যে কৰ তই বহুত এক্টিং কৰিব জান দেই মানিছোঁ আৰু তোক তোৰ নিচিনা ল'ৰাৰ কাৰণে কিমান ল'ৰা বদনামী হ'ব লগা হয় চি তোৰ নিচিনা মানুহ জীয়াই থাকি লাভ নাই মৰি যা তই এইটো মোৰ ফালৰ পৰা উপহাৰ যদি এই চৰটো তোক নামাৰিলোঁ হয় তই বুজি নাপালিবি এতিয়া বুজিলি গুড বাই আৰু থেংক ইউ তই মোক বহুত বহুত কথাই বুজালি বিশ্বাস কৰিব নালাগে অলপ টাইম ল'ব লাগে মোক ক্ষমা কৰি দিয়া মই আজিৰ পৰা এনেকুৱা নকৰোঁ হ'ব তোৰ নাটক থ এতিয়া চৰি ক'ব নালাগে